guys, good morning. আজি হৈছে 4 নৱেম্বৰ তো মই ৰাতিপুৱা 10:30 হৈছে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া আপোনালোকৰ সকলোৰে ভালনে? ব্ৰেকফাষ্ট হ'লনে? মোৰ যে নাই হোৱা ব্ৰেকফাষ্ট। এতিয়া মই মানে দুখাগৰ চাকি তাকি দি হৈ গ'ল, মোৰ চব মানে কাম চাম হৈ গ'ল, বনোৱা মেলা ঘৰ চফা কৰা চব হৈ গ'ল। এতিয়া অকণমান আগফালে কাম কৰি আছে, তো সেইকাৰণে অকণমান বহি দিছোঁ। আৰু যিহেতু মই ব্ৰেকফাষ্ট কৰা নাই, অকণমান ৰেষ্ট লৈ লৈছোঁ, ভাগৰি গ'লোঁ আৰু। তাৰপিছত চব কমপ্লিট হৈ গ'ল। তো আপোনালোকৰ ব্ৰেকফাষ্ট হ'লনে জনাবচোন। আৰু সকলোৰে ভালনে খবৰ? মোৰ পিছে ভালেই। দিৱালী আহি আছে, সেইটো কাৰণে আমাৰ অকণমান ওপৰত এনেই আৰু অকণমান শ্লাইড কালাৰ কৰিছোঁ, আপোনালোকক দেখাম। আৰু এইফালে হৈছে এজন দাদাজীয়ে আমাৰ জেওৰা লগাই আছে, সেইবোৰো দেখাম। আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব। মইনো দিনটো কি কৰোঁ কি নকৰোঁ, ডেইলি লাইফ আৰু ডেইলি ৰুটিন, সদায় একেবোৰ কৰাকেই, বনোৱা খোৱা সেয়াই আৰু। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। এতিয়া কৈছিলোঁ নহয় কাম কৰি আছে মানুহ, সেইটো কাৰণে মানুহৰ কাৰণে 3জন মানুহ আছে কাম কৰা। এটা ৰং মাৰি আছে 2জনে, তাৰপিছত এজনে জাৰা চাৰা দি আছে। তো সিহঁতৰ কাৰণে চাহ বনাইছোঁ, চাহ ৰেডি কৰি আছোঁ। এয়া দেখিছেনে, সিহঁতক দিছোঁ মই বিস্কিট আৰু কেক আছিলে, কালি দেউতাৰ বাৰ্থডে কেক আৰু বুন্দিয়া লাৰু। দেউতাৰ বাৰ্থডেৰে হয়, শৰাই দিছিলে, এয়া দি দিওঁগৈ। তাৰপিছত চাই থাকিব। এতিয়া কাম কৰা মানুহখিনিক চাহ এটা দিয়া হ'ল, 3জন আছিলে। এতিয়া মই ৰাতিলৈ আহিলোঁ, একেবাৰে দিনত মই আজি ভাত চাত নেদেখালোঁ বনোৱা, কিমানো দেখাই থাকোঁগৈ। ৰাতিয়ে যে চবেই ক'লে কি কণী দম খাম, সেইটো কাৰণে কণী আলু বইল কৰি ল'লোঁ। তাৰপিছত মায়ে কৰিছে বেঙেনা ফ্ৰাই কাৰণে ৰেডি। তাৰপিছত ধনিয়া চফা কৰিছে, ধনিয়াখিনি লাগিব নহয়, সেইটো কাৰণে। তাৰপিছত মই এইফালে বনাই আছোঁ, ফুলকবি বইল কৰি লৈছোঁ। বেলেগকৈ কি আলুৰ লগত আৰু কণীৰ লগত যদি কৰি লওঁ নহয়, বেছি হেৰি হৈ গ'লে ভাল নালাগে। তাৰপিছত নেক্সট ডে আহিলোঁ ছানডে ব্লগলৈ। ছানডে ৰাতিপুৱা আমাৰ ওচৰতে এখন বজাৰ বহে, ছানডে বজাৰ বহে। তাৰ পৰা দাদাই চব্জি বজাৰ কৰে, মানে আমাৰ প্ৰত্যেক ছানডে মানে চব্জি বজাৰখিনি ভাল হয়, মানে তাৰ ঘৰৰ মানুহবোৰে আনে, মানে ঘৰচীয়া চব্জি বুলি কয়, ঘৰত ৰোৱা। তো সেইটো কাৰণে ৰঙালাও, বিলাহী, কেপচিকাম, ফ্ৰেঞ্চবিন, কুন্দুলি আৰু এইটো কি ৰঙা মৰিচা, অমিতা, চব কোমোৰা। সেইটো দেখিছেনে, চুকত কোমোৰা বাগৰি গৈছে। তাৰপিছত কি টেঙা, কাজি নেমু, কমলা, এইবোৰ চব আনিলে। এই পালেং শাক দেখিছেনে, আজি পালেং শাকৰ বনাম। তাৰপিছত এইবোৰ মই মানে ওলাই মেলি বেগৰ পৰা ওলাই মেলি আগফালে আমাৰ মানে দাদা এজনে, মানে ওচৰৰ নানা বা দাদা বুলিয়ে কওঁ আৰু, ওচৰৰ মানে মানুহ এজনে জেওৰা লগাই আছে। জেওৰা লগাই অকণমান চালোঁ আৰু তাৰপিছত আকৌ আহিলোঁ পাকঘৰলৈ। মায়ে পানী খাইছে, দুজনীয়ে কথা পাতি মই আকৌ মূৰটো ধুলোঁ। সেইটো কাৰণে মূৰটো দেখিছেনে একদম জতলা জপৰা হৈ আছে। চুলিখিনি শাক কাটিছোঁ তো, চুলিখিনি বান্ধি লৈছোঁ। আকৌ মোৰ চুলি ইমান সৰে নহয়, শাকত পৰিলে আকৌ দিগদাৰ হ'ব বুলি পালেং শাক কাটি আছোঁ মাছৰ লগত বনাবৰ কাৰণে। মাৰ লগত কথা পাতি এইফালে ছোৱালীৰ কাৰণে গাখীৰ উলিয়াই থৈ দিছোঁ ঠাণ্ডা হ'বলৈ। আলু বইল হ'ব মানে কাটি থৈ দিছে, এইফালে ভাত বহি আছে। তাৰপিছত আকৌ বোলো মাক দেখিছোঁ তো মায়ে মাছ মানে ধুই আছে, মাছ চফা কৰি আছে, কটাই মাছ বাৰু ধুই আছে। আকৌ এইফালে ছাইডত চিকাছে বাচন ধুই আছে, তাকো অকণমান দেখাই দিলোঁ। এয়া মায়ে দেখিছেনে মাছ চফা কৰি আছে, ধুই আছে, চিকাছে এইফালে বাচন ধুই আছে। তাৰপিছত ভাবিলোঁ অকলনো এখনে বনাম নে, ভাত আৰু অকল মাছ আৰু হেৰিহে হ'ব, পালেং শাকৰ জোল। তাৰপিছত অকণমান অমিতাৰ খাৰ খাইছেনে আপোনালোকে? অমিতাৰ খাৰ খাই মই বহুত ভাল পাওঁ। আকৌ এতিয়া মাছৰ মাথাৰ লগততো আৰু ভাল লাগে। তো ভাবিছোঁ অকণমান অমিতাৰ খাৰকে বনালেও, টাইম যিহেতু আছে, আজি ছানডে বনাই দিওঁ। মুডটো আছে, মুড থাকিলেহে বনাব মন যায়, সদায়তো মন নাযায়। অমিতাৰে 2টা খাৰ, অমিতা কটা মেলা হৈ গ'ল, বইল কৰিবলৈ বহাই দিলোঁ। এতিয়া মই শাকখিনি দেখাই দিছোঁ, মই চব ৰেডি কৰি লৈছোঁ এইফালে বনাবলৈ। আলু কাটি লৈছোঁ, এইফালে আধা মাছখিনি আছে এতিয়া ভাজিবলৈ, এইফালে আধা ভাজি আছোঁ আৰু তাৰপিছত এইফালে ভাত হৈ গ'ল, ডাঙৰ ভাজিখিনি। গুদু ভাত আমি যিহেতু বেলেগকৈ বনাওঁ। তাৰপিছত এইফালে মাছ ফ্ৰাই কৰি আছোঁ, হোৱাগৈ নাই আৰু। এইফালে কেৰাহী বহাইছোঁ, এইফালে মেথি দি বনাইছোঁ। আমি আকৌ মাছৰ তৰকাৰীখন আমাৰ ঘৰত মানে আৰু শাক বনালে মছলা পাতি খোৱাটো অকণমান মাংসতে দি মছলা খাওঁ আৰু কেতিয়াবা আৰু জিকা চিকাৰে বনালে মছলা দিওঁ, কিন্তু এনেই আৰু শাক পাচলি বনালে আমি মেথিয়ে ব্যৱহাৰ কৰোঁ। মাছৰ জোলত বেছি মছলা নাখাওঁ মানে। টিকলিয়ে মানে এনেকৈ বেয়া পায়, মানে মছলা বেছি দিলে। ৰচুন আদা কেৰাহীয়ে উল্টি গৈছে দেখিছেনে, মই ভাজি পেলাই কেমেৰা এখনত ঢেলি দিছোঁ। এতিয়া আকৌ মই এতিয়া খাৰখিনিৰ কাৰণে কৰিছোঁ। মই ঘৰতে আমাৰ ভীমকলৰ বাকলি শুকাই মেলি থৈ দিয়া হৈছে, সেইখিনি পুৰি লৈছোঁ চেপেনা এডাল দি। পুৰি ফালে গৰম পানী বাতি এটাত লৈছোঁ, আপোনালোকক দেখাই থাকিম বাৰু। তেনেকৈ কৰোঁ মানে মই। তেতিয়া মানে খাৰটো মানে ঘৰৰ যিহেতু আমাৰ এনেকৈ কৰি থোৱা নাই, সেইটো কাৰণে
বেছি বেছিকৈ এনেকৈ জিৰা ধনিয়া অকণমান দি দিছোঁ খাই পেলাই খাৰখিনি দেখিছেনে ভাজি আছোঁ মানে অমিতাখিনি বইল কৰি ল'লোঁ তাৰপিছত ভাজি আছোঁ এতিয়া মই হেৰি কলৰ বাকলিটো এনেকৈ দি দিছোঁ মই দি লৈছোঁ তাৰপিছত ঘৰত যিহেতু বেছিও দিয়া নাই অলপ মানে সোৱাদ অনুসৰি দিছোঁ আৰু ইমান ধুনীয়া হৈ যাব নিজে কৈছোঁ ন নিজে গম নাপাওঁ ৰাতি ব্লগটো এডিট কৰিছোঁ ন কিবা কিবিখন কৈ পাইছোঁ আৰু ৰেডি হৈ গ'ল এতিয়া মাছৰ চকুটো দি দিম মাছৰ চকুটো মই মানে প্লেটখনত দুটা এনেকৈ ভাঙি লৈছোঁ কিহতো মানে যিহেতু তাত যদি দিওঁ নহয় এনেকৈ ভাঙিলে একদম চিটিকি পৰে একদম হাড় চাৰবোৰ গৰম সেইবোৰ চিটিকি পৰে যিহেতু সেইটো কাৰণে মই হেতাখন দিয়ে মানে থালতে আগতে ভাঙি লৈছোঁ দুটা মাছৰ চকু দিছোঁ বেছি নাই যিহেতু মাছত দুটাহে আছিলে এতিয়া কলৰ সাৰখিনি এইখিনি কলৰ সাৰ সেইখিনি দি দিম দেখাই এটা দিগদাৰ হয় আকৌ চব্জি টব্জিবোৰ খানা বনোৱা কিনো কৰিম আৰু ৰেচেছ লৈ উঠিলোঁ এতিয়া ভাতটো খাই উঠিলোঁ আজি ছাগলী মাংস বনাইছোঁ ৰাতি কালাৰটো ইমান ভাল হোৱা নাই যিহেতু আমাৰ টিকলিয়ে খায় টিকলিৰ কাৰণে বেছি মছলা দিব নোৱাৰোঁ এই দেউতাই ৰাতি ৰুটি খায় দেউতাৰ কাৰণে ৰুটি ভাজিছোঁ ৰুটিখিনি এনেকৈ এখনতে মোবাইল লৈছোঁ কেনেকৈ ভালকৈ হোৱা নাই আৰু ৰুটি বনাব ইমান স্পাৰ্ট নহয় মই ভিডিঅ'টো ইয়াতে